কবাত যদি সিন্ডিকেট আছে আপোনালোকে মোক দেখাই দিলে মই ব্যৱস্থা লম আৰু ব্যৱস্থা নহয় যে কেনেকুৱা ব্যৱস্থা লৈ আছে আপোনালোকে নিজেই দেখিছে মানুহ মৰি পৰ্যন্ত গৈছে কিবা আপোনালোকে টিভিত দেখুৱাব আহিব মই শুনিম এতিয়াতো কোনেওতো দেখুৱা নাই মই এটা টিভিটো দেখা নাই এটা পেপাৰটো দেখা নাই দেখিলে অসমতো আপোনালোকে জানে আজিকালি কেনেকুৱা ধৰণৰ একচন হৈ যায়গৈ গতিকে যি হ'ব লাগে হ'ব কিন্তু এটা কথা আপোনালোকে চাব কয়লা মেঘালয় পঠায় অসমে আৰু বেংগলে তাত কি কৰিব লাগিব আজি পশ্চিমবংগইতো একো নকৰে এটা যদি মেঘালয় না আমি বস্তুখিনি পশ্চিমবংগত নাযায় নেকি ওভাৰলোড হৈ পেলাই যে আমাক ওচৰ চুবুৰীয়া ৰাজ্যৰ লগত মই কিমান কাজিয়া কৰি থাকিম যদি আজি মেঘালয়ৰ পৰা কয়লা ট্ৰাক আহে অসমৰ মাজেদি যায় পশ্চিমবংগৰ মাজেদি যায় ইউপিৰ মাজেদি যায় হাৰিয়ানাৰ মাজেদি যায় প্ৰত্যেকখন ট্ৰাকক যদি মই জুখিব লাগে ইয়াতে কাটা লগাব লাগিব তো এটা কাটা লগোৱাটো যদি ৰাইজে বিচাৰে মই কাটা লগাই দিম ট্ৰেফিক জাম হৈ যাব এটা এইবিলাক কথা এনেই আমিতো ইয়াত কয়লা অসমত উৎপাদনে নহয় এইকাৰণে ওচৰ চুবুৰীয়া ৰাজ্যবিলাকে আমাক বেয়া পায় যে আমি তেওঁলোকৰ বস্তুৰ ওপৰত আজি অসমৰ চাহ বাগিচাৰ গাড়ী এখন যদি বেংগলে ধৰি অত্যাচাৰ কৰি থাকে আমি ভাল পাম নেকি যদি অসমৰ চাহ বাগিচাৰ ট্ৰাক এখন গ'ল বেংগলত ধৰিলোঁ ওজন কৰ নামা এনেকৈ যদি হুলস্থুল কৰি থাকোঁ তেতিয়া আমাৰ সম্পৰ্কটো ভাল থাকিব নে বেয়া থাকিব আৰু ৰাষ্ট্ৰীয় ৰাজমাৰ্গটো আমি বনোৱা নহয় এইটোতো ভাৰত চৰকাৰৰ ৰাস্তা গতিকে অসমৰ মানুহে ক'বাত নহয় ক'বাত এটা কথা বুজি পাব লাগিব যে যদি ইলিগেল নহয় বস্তুটো তেতিয়া আমি কি কৰিব পাৰোঁ কিন্তু তাৰ মাজতো মইতো চব বন্ধই কৰি দিছোঁ কিন্তু বন্ধ কৰি দিয়াৰ কাৰণে মোক বাৰে বাৰে মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে চিঠি লিখি আছে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে লগ পালেই কয় যে দাদা আপোনাৰ কি অধিকাৰ আছে আমাৰ যে গাড়ীবিলাক ৰখাই দিয়ে আমাৰ এতিয়া উমৰাংচুত গণ্ডগোল হ'লে মই চাব পাৰোঁ মাৰ্ঘেৰিটাত গণ্ডগোল হ'লে মই চাব পাৰোঁ আমাৰ কয়লা এতিয়া বকুৰ কয়লা আহে হাহিমৰ পৰা মই গাড়ী ইয়াত যদি ৰাইজে মোক কয় যে চেক গেট বহাই দিয়ক ওজন কৰা আৰম্ভ কৰি দিয়ক তেতিয়াহ'লে মই কৰিব পাৰোঁ গোটেইখন ট্ৰেফিক জাম হৈ যাব ৰাস্তাটো